ইয়াত 4 দিনকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰ 86তম ৰাস মহোৎসৱ। প্ৰথম দিনাখন সন্ধ্যা 6 বজাত 6 তাৰিখে 6 নম্বৰ তাৰিখে সন্ধ্যা 6 বজাত পুতল বচিজা হ'ব। 7 তাৰিখে ৰাস ভাওনা অনুষ্ঠিত হ'ব। ভলভলীয়া আদি কৰি 3-4খন গাঁৱে মিলি পেলাই কৰিব। আৰু তৃতীয় দিনাখন ইয়াত ভলভলীয়া গাঁৱৰ ৰাইজৰ দ্বাৰা গোপিনীসকলৰ দ্বাৰা উচিজিয়াৰী বৰীয়াসকলৰ দ্বাৰা এখন ভাওনা অনুষ্ঠিত হ'ব, যুধিষ্ঠিৰৰ ৰাজকুই যজ্ঞ। আৰু চতুৰ্থ দিনা কামপুৰ পাৰলি গাঁৱৰ যুৱক যুৱতীসকলে শুকনি প্ৰদীক্ষণ নাটখন ইয়াত অনুষ্ঠিত কৰিব। ৰাইজৰ সম্পূৰ্ণ সহযোগ আমি পাইছোঁ। সকলো কামপুৰীয়া ৰাইজে আমাক আৰ্থিক দান বৰঙণিৰে সহায় কৰিছে। আমি এই সুযোগতে সমূহ ৰাইজক আমাৰ কাৰ্যসূচী ভাগ আমি যিমানখিনি পাৰোঁ আগুৱাই লৈ গৈছোঁ। তেখেতসকলৰ সহযোগী আহি উপভোগ কৰিলে আমি আনন্দিত হ'ম। মহাৰাসৰ সমান্তৰালকৈ পুতলা ৰাসো হ'ব। পুতলা ৰাসো ইয়াত হ'ব। এইটো স্বাধীনতাৰ পিছৰ পৰাই বোধহয় চলি আছে। স্বাধীনতাৰ কালৰ আগৰ পৰাই পুতলা ৰাসটো ইয়াত প্ৰতিষ্ঠিত হৈ আছে আৰু বৰ্তমানলৈকে চলি আছে। কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব 6 নৱেম্বৰৰ পৰা 6, 7, 8, 9 নৱেম্বৰলৈকে ধাৰাবাহিকভাৱে কাৰ্যসূচীবিলাক চলি থাকিব। ইয়াত ৰাস ভাওনা, অসমীয়া ভাওনা আৰু অন্যান্য ভাওনা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। আৰু তাৰ বাহিৰেও মৃন্ময় পুতলা প্ৰতিষ্ঠা কৰি ইয়াত ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু সকলো ৰাইজকে ইয়াত সহযোগিতা কৰি আৰু ভাওনা উপভোগ কৰিবলৈ আহ্বান কৰিম।